মই আজি আপোনালোকক ক'ম যে ইউটিউব ভিডিঅ'ৰ বাবে থাম্বনেইল কেনেকৈ বনাব। ইউটিউব ভিডিঅ'ৰ বাবে থাম্বনেইল বনাবলৈ হ'লে প্ৰথমে আপোনাৰ মোবাইলত এটা এপছৰ দৰকাৰ হ'ব। সেই এপছটো আপুনি গুগল প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব লাগিব। তাৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিলে, প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত টাইপ কৰিব PICSART পিকচাৰ্ট। এইটো ওপৰত ওলাই আছে পিকচাৰ্ট ফটো ষ্টুডিঅ'। তাত ক্লিক কৰিলে মই আগতীয়াকৈ ডাউনলোড কৰি থোৱা আছে, আপডেট দেখাইছে, নিউ ভাৰ্চন আহিছে। আপডেট দিলে মোৰ সেইটো অ'পেন দেখুওৱা হ'ব। তাত আপোনালোকৰ তাত ইনষ্টল বুলি দেখাব, ইনষ্টলত ক্লিক কৰিব। ইনষ্টলত ক্লিক কৰাৰ পাছত ডান কৰি পিকচাৰটো আপুনি অ'পেন কৰি ল'ব। পিকচাৰটো অ'পেন হোৱাৰ পাছত দেখা পাইছে মাজত এটা প্লাছ চিন ওলাই আছে। সেই প্লাছ চিনডালত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এখন মেনু ওলাইছে, এডিট, কলাজ, ড্ৰ, কেমেৰা। থাম্বনেইল বনাবলৈ হ'লে আপুনি ড্ৰত যাব লাগিব। ড্ৰত ক্লিক কৰিলে, ড্ৰত ক্লিক কৰাৰ পাছত ক্ৰিয়েট নিউ ড্ৰত আহিব। ক্ৰিয়েট নিউত যাব। যোৱাৰ পাছত ইউটিউব ভিডিঅ'ৰ বাবে মোবাইল ভাৰ্চন বা কম্পিউটাৰ ভাৰ্চনত মানে থাম্বনেইলখন ফাটা নাহে। 1280 বাই 720 চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ টুলবাৰডালত যাব, শেষৰ অপশ্যনটোত যাব টুলবাৰডালৰ। গৈ পেলাই তাত আপুনি বেকগ্ৰাউণ্ড যি কালাৰ লাগে কালাৰটো চুজ কৰি ল'লে, তলত আহিও ইয়াত চুজ কৰিব পাৰি, বা মাজত গৈ ভাবিছে যদি বেলেগ কালাৰ বনাই লওঁ মই, তেতিয়াহ'লে মাজত আহি আপুনি কালাৰটো বনাই ল'ব পাৰে, যেনেকুৱা ধৰণৰ কালাৰ লাগে বনাই ল'লে। তাৰপাছত ডান কৰিব। ডান কৰাৰ পাছত ছেভ এণ্ড শ্বেয়াৰ আৰু এডেড ইমেজ ওলাইছে। তাত আপুনি ছেভ এণ্ড শ্বেয়াৰ নকৰিব, কাৰণ আপুনি থাম্বনেইলৰ কাম পূৰা কমপ্লিট হোৱাই নাই। যিটো বিষয়বস্তুৰ ওপৰত আপুনি থাম্বনেইলখন বনাব সেয়া লেখা হোৱাগৈ নাই। সেইকাৰণে ছেভ এণ্ড শ্বেয়াৰত আপুনি ক্লিক নকৰিব, এডেড ইমেজত আহিব। এডেড ইমেজত অহাৰ পাছত দেখিব তলৰ টুলছখনত প্ৰথমে আছে টুলছ, মেজিক, এফেক্টছ। ইয়াতে আপুনি পাব টেক্সট বুলি এটা অপশ্যন। টেক্সটত যাব, গৈ আপুনি যি বিষয়ৰ ওপৰত লিখে টাইপ কৰিব। টাইপ কৰি ক্লিক কৰিব, ৰাইট ক্লিক কৰাৰ পাছত আপুনি আপোনাক যিমান ডাঙৰ লাগে সেইমতে ডাঙৰ কৰি ল'লে, য'ত দিব বিচাৰে ত'ত দি ল'লে। দি লৈ আখৰৰ ষ্টাইল, যেনেকুৱা ধৰণৰ আপোনাক আখৰৰ ষ্টাইল লাগে ষ্টাইলটো দি ল'লে। দিয়াৰ পাছত কালাৰ চুজ কৰিব, যি ধৰণৰ আপোনাক কালাৰ লাগে কালাৰটো চুজ কৰি ল'লে। চুজ কৰি লোৱাৰ পাছত হৈ গ'ল আপোনাৰ থাম্বনেইল তৈয়াৰ। ডান কৰিব। এনেদৰে আপোনাৰ ইউটিউব ভিডিঅ'ৰ বাবে থাম্বনেইল বনোৱা হয়। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটোত টাচ কৰি দিব। তেতিয়া আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে
আপুনি আগতীয়াকৈ গম পাব।